हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে জনপ্ৰিয় গায়িকা দীপলিনা ডেকাক বাৰু আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট কৰি জনাবচোন এজন লৰাই চিঠি লিখি দীপলিনা ডেকাক ক'লে আই লাভ ইউ আৰু তাৰ উত্তৰত কি ক'লে দীপলিনা ডেকাই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ দীপলিনা ডেকাই সেই ল'ৰাজনক লগ পাবলৈ বিচাৰে সো ভিডিঅ'টো শেষলৈ চাও ভাল লাগিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যদি হেতিয়া সাবস্ক্ৰাইব নকৰাকৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক পঢ়িলো এবাৰ ধুনীয়া হেণ্ডৰাইটিং দেই তহঁতি কিয় পঢ়িছ মই নাই পঢ়া দেই অনেষ্টলি মই নাই মোলে পঢ়া আহিছে তোমালে আহিছে মই খোলাও মই নাই পঢ়া মই চাইছো বাৰু এবাৰ ওকে মই কি পঢ়ি দিও নেকি পঢ়ি দিয়া নাজানো দেই ইটছ আপ টু ইউ ইটছ আপ টু ইউ পাৰিবা পাৰিবা পঢ়িব পাৰি মই পঢ়িছো মই নাই পঢ়া মানে মই পাব্লিকত পাৰি 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 শিওৰ Sure, sure. চিয়'ৰ দিয়া চবে শুনিব দিয়া ওকে ফাৰ্স্ট অফ অল এটাই কথা কৈছো এগালমান অভিমান আছে তোমাৰ ওপৰত আৰু থাকিবই ন হাজাৰ মেছেজ হাজাৰ কল আৰু কিমান মেনশন কৰিছো ইনষ্টাত আৰে এদিন এটাটো ৰিপ্লাই কৰিব পাৰা ন নাই চিনটো কৰাই নাই আজিলৈকে মনত আছেনে তোমাৰ ওই কোনে লিখিছে কোনে দিছে চিঠিখন সেইটো ক'ব নোৱাৰিম এতিয়াতো ফচি গলো মই মানে তুমি জানা হা কিন্তু প্ৰমিছ কৰি দিওঁতে প্ৰমিছ আহিব নোৱাৰে ষ্টেজত যে এদিন গোলাপ পাহ দিছিলো তোমাক ষ্টেজত কোনে দিছিলে বাৰু বহুতে দিছিলে বাৰু আৰু মোক দেখি 5টা মানে দিছিল তোমাক ফুল সবৰে ষ্টৰি দিছিলা কিন্তু মোক কিয় একাষৰীয়া কৰিলা মই চাগে স্পেচিয়েল হয় বুজিছা কনফিডেন্স হাই ব্ৰেকেটত কনফিডেন্স হাই উফ বাৰে বাৰেনো লাগি ধৰিছে উঠতে তোমাৰে নাম গানটো দিছে এই শাৰীটো গাই যে মোক আঙুলিয়াই দেখাই দিছিলা ড্যাম মোৰ চকুত স্ক্ৰীন ৰেকৰ্ড হৈ আছে এতিয়াও সেই মোমেন্টটো সো সুইট বাৰে বাৰে ভাবো সন্মুখত পালে কৈ দিম মনৰ কথা কিন্তু সাহসেই নাই অকাত মনত আহি যায় ৰে ঠাস হাৰ্ট ব্ৰেকৰ সাউণ্ড বোলে চিনেমেটিক বেয়া চিনেমেটিক গৈছে দেই কথালিৰ পৰা কোনোবা মানে আমাৰ লাইনৰে মানুহ হ'ব লাগিব কোন অভিজিত আচ্ছা প্ৰথম পঢ়ি লওঁ শুনিছো নতুন গান আহি আছে বোলে তোমাৰ গুণগুণ আৰু এইটো কথা তাক কোনে ক'লে অভিজিতে 100% শিওৰ ই একো কথা প্ৰাইভেট নাৰাখে এনিৱে আৰু এইটোও শুনিছো আৰু এইটোও শুনিছো এইটো বহুত বেছি স্পেচিয়েল সং হয় বুলি আচ্ছা ৰাণীত শ্বুট কৰিবা বুলি গম পালো এইটো কেনেকে গম পালে সেইকাৰণে আহিছে চাগে ন বোলো ইয়াতেই তোমাৰ হাতত দি যাওঁ চিঠিখন বহুত বেছি শুভকামনা থাকিল গানটোৰ কাৰণে আগ লগা দেনেকা দেখিছা কিমান খবৰ ৰাখো তোমাৰ এবছলিউটলি মেন এণ্ড শুনা না চুলিখিনি খুলি ৰাখিলে বহুত কিউট দেখিও তোমাৰ এইখিনি আমি নুখুজিলে ভাল হ'ব নাই কি পঢ়িব নোৱাৰি নেকি পাৰি এভাৰেজ খোলাই ৰাখিবাচোন পাৰিলে শ্বুটৰ চিনবোৰতো সেইটো অৱশ্যে তাৰ নহ'ব এইবাৰ খোলা নাই এইটো ফিল্মি লাইন নহয় অনেষ্টলি কৈছো দেই এণ্ড লাষ্টলি দীপলিনা ডেকা আই লাভ ইউ ইটি এজন এক্সিডেণ্টেল ভোকেলিষ্ট ভালে থাকা দেই এটা ক্লাপ হ'ব লাগে থেংক ইউ চিৰিয়াছলি মই ভাষা নাই ইন শ্বৰ্ট অফ ৱৰ্ডছ ৰাইট নাও মই নাজানো কি ক'ব লাগে থেংক ইউ ভেৰি মাছ টু ডেট স্পেচিয়েল পাৰ্চন you upload this one no আপলোড কৰি দিম এটা বস্তু কি ভাল হ'ব মানে ইমান ধুনীয়াকে কেনেকৈ লিখিব পাৰে মানুহে থেংক ইউ ভেৰি মাছ সো গ্ৰেটফুল গানটো আমি এনাউন্সমেন্ট এইটো কৰিব পাৰোঁ গুণগুণৰ গানটো That's a good thing. We can do that. আচ্ছা এনিৱে গুণগুণ গান আহিব কিন্তু তাৰে আগত এটা কথাই ক'ম যে আপুনি যোনেই নহওক তুমি যোনেই নোহোৱা বহুত বহুত ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে সদায় যেন এনেকৈ দি থাকা তাকে কামনা কৰিছো আৰু সেইটো কাৰণে মোৰো দায়িত্ব আছে মই ভাল কাম কৰিব লাগিব এনে আৰু মৰম দি থাকিব নেকি মানুহে চ' আই এম ৰেছপনচিবল ফৰ ডেট থেংক ইউ ভেৰি মাছ থেংক ইউ আই লাভ ইউ টু